আগৰিছে অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি গোহাঁই আৰু অসম আৰক্ষী মহাসঞ্চালক শ্ৰী সাৰ্বভৌমত্ব আৰু অখণ্ডতা সুৰক্ষিত কৰিবলৈ আত্মবলিদান দিয়া ভাৰতীয় সেনাৰ বীৰ শ্বহীদসকলকো মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সেয়েহে লিখিছিল, উৰ 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 অস্ত্ৰভেদী উৰ, নীল আকাশত উৰ, তৰাৰ মাজত উৰ, সবাৰে ওপৰ উৰ। ও মোৰ তিনিবৰণীয়া ভাৰতৰ পতাকা, আলোক বিমান উৰ মোৰ ভাৰতৰ বিজয় নিশান। সত্যৰ আলোকৰে দিগন্ত উজলি, অহিংস শান্তিৰ বাণী প্ৰচাৰী মহান, গুৰুতৰ দৰে দীপ্তমান, বজ্ৰমুঠিৰ বান্ধে তোমাক প্ৰণামিছো, প্ৰণাম কৰি প্ৰাণ, ও মোৰ ভাৰতৰে বিজয় নিশান।
Dhanikar. CRPF নেতৃত্ব কৰিছে পৰিদৰ্শক শান্তনু সম্ৰাট। Contingent number 11, State Disaster and Response Force contingent led by Sub-Inspector Mohammed Kumar. অগ্নিনির্বাপক জরুরিকালীন সেৱা কণ্টিনজেন্ট উপ পৰিদৰ্শক মঞ্জিত কলিতা। Contingent number 13, Sub-Inspector Probationer contingent led by Sub-Inspector Probationer Abhijit Das. First Assam NCC Battalion Guwahati Group নেতৃত্ব প্ৰদান কৰিছে ভৰত বসুমতাৰী। Contingent number 15, Assam Police Sector Gun contingent led by Inspector Ulam Mehta. भारत की स्वतंत्रता की यात्रा अपार बलिदान, साहस और एकता से भरी हुई। स्वतंत्रता दिवस में हमारे महान स्वतंत्रता संग्रामियों की प्रेरक यात्रा सलाम करते हैं हम वतन पर रहने वालों को। उनकी वजह से ही तो हम चैन की सांस ले पाए। Gracias.
Second